অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নেনাচি কেনেকৈ থাকোঁ সো হে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে কেনে খবৰ আপোনালোকৰ মোৰ অন্য এটি ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ সো আজিৰ ভিডিঅ'টো মই একদম খৰধৰকৈ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিলোঁ আৰু যি আছে আমাৰ দেওশালত মেতুৱা সো সেইকাৰণে এইবোৰ ছাগলী গা ধোৱা হৈছে মানে আমাৰ থানগড়লৈ নিয়াৰ আগতে ছাগলীটোক এনেদৰে মাহ হালধিৰ পৰা গা ধুৱাই কিনে সেৱা কাঢ়ি লৈ তাৰপাছত চালৈ নিয়ে লগতে নিয়ে এইবোৰ যোগাৰৰ বস্তু মানে আমাৰ যিখিনি বনাবলৈ প্ৰয়োজনীয় সামগ্ৰী লাগে সকলো ৰাইজৰ পৰা দিয়ে এয়া খৰি পিছফালে থৈছে আৰু এফালে গোটেই সামগ্ৰী যোগাৰ কৰি দিছে আপোনালোকক অলৰেডি দেখুৱালোৱেই এতিয়া আমি সেৱা কাঢ়ি লওঁ প্ৰায়ভাগে ভাবিব এতিয়া ছাগলীটো বা কেলে একচুৱেলি আমাৰ দেওশালত ছাগলী আজিৰ দিনত মৃত্যুৰ দিনাখন বলি দিয়া হয় শুনি কিনে আপোনালোকক অকৱাৰ লাগিব চাগে বলি দিয়াৰ কথা শুনি বাট হয় আমাৰ দেউৰী সমাজত পুৰণি সমাজৰ পৰা চলি আহিছে এয়া বলি দিয়াৰ প্ৰথা চ' এয়া আমি ৰেডি হৈ গ'লোঁ আৰু এফালে মই একদম সাজি কাচিছোঁ লিপষ্টিক লগাই নিজকে বৰ ষ্টাইল যেন লাগিছে এফালে গোটেই বগা কাপোৰ পিন্ধিলোঁ কাৰণ বগা ৰংটো পবিত্ৰ ৰং হয় আৰু আমাৰ বগা কাপোৰেই পিন্ধি যাব লাগে দেওশাললৈ যাওঁতে আমি এটা এটাকৈ বস্তুবোৰ হাতত লৈ থানগড়লৈ ঢাপলি মেলিলোঁ সোনকালে গৈছোঁ কাৰণ আমাৰ খুৰীভাগৰ পাৰ এযোৰ উৰাব আছে সেইবাবে পাৰৰো আমাৰ হৈ গ'ল সেইবাবে আমি জিৰণি কৰা ঠাইত অলপ জিৰণি লৈ লৈছোঁ বলি দিবলৈ টাইম হোৱা নাই সেইবাবে আৰু এটা বস্তু দেখাইছোঁ সেই আইতাকৰ দেখিছেনে তেখেতে নিজৰ বস্তুবোৰ লৈ ঠেলাত উঠি আহিছে তেখেতে মানে বয়স হৈ গ'ল যে সেইকাৰণে খোজকাঢ়াত অলপ প্ৰব্লেম হয় সেইবাবে চাওক আমাৰ বলি দিয়া হৈ গ'ল মানে আমাৰতো প্ৰথমত আছিলে যে সেইকাৰণে তাৰপিছত এতিয়া আমি ঘৰলৈ গৈ আছোঁ আমাৰ খুৰীৰ কাৰণে কাপোৰ নিবলৈ আমাৰ খুৰীৰো মানে খোজ হৈছে আৰু সেইকাৰণে ক'লে মানে বিশ্বাসে নকৰিব মানে আমাৰো কেতিয়াবা বিশ্বাস নোহোৱাকৈ থাকে বাট কি কৰিম আৰু আগৰ পৰাই চলি আহিছে ন বিশ্বাস কৰিবলগীয়া হয় আৰু আমি কৰোঁ বেলেগে কৰি পা নকৰোঁ বেলেগে কৰক বা নকৰক আমাৰ বুজি নোপোৱাবোৰক কৰিও লাভ নাই ন বুজা লাভ নাই বুজি পোৱাই পাব বুজি নোপোৱাইতো নাপায় ন যিমান ক'লে সেইকাৰণে আমি এতিয়া কাপোৰ ল'বলৈ গৈ আছোঁ আৰু আজি ভালকৈ ভিডিঅ' কৰিব নোৱাৰিম চাগে পাছতকৈ দেখাম কালিলৈ এই ভিডিঅ'টো চলি থাকিব বা কালিৰ ভাগটো বেলেগকৈ বনাব পাৰোঁ চাই থাকক চ' কুছ যে মেৰা মতলব হে আমাৰ খুৰীও দেউ উঠিছিলে সেইবাবে তেখেতৰ সলনি কৰা কাপোৰ ল'বলৈ আহিছোঁ এতিয়া গধূলি খোৱাৰ টাইম হৈ গ'ল সেইকাৰণে আমি গোটেইকেইটাই ওলালোঁ খাবলৈ বুলি মেতুৱা আৰু এইফালে গোটেই লাইন পতা হৈ গ'ল আমাৰ সৰু গাঁও সেইকাৰণে সোনকালে হৈ যায় কিছুমান ডাঙৰ গাঁৱত যে বহুত ৰাতিলৈকে বনোৱা মেলা নহয় কাৰণ তেখেতলোকৰ বহুত মানুহ থাকে বলি দিয়া বহুত থাকে বলি দিওঁতে বনাওঁতে চাফা কৰোঁতে বহুত টাইম লাগে আজি হৈছে মেতুৱাৰ পিছৰটো দিন আৰু আজি বিহু উৰুৱা হ'ব আৰু কালি একদম ষ্টাইল কৰি গৈছিলোঁ সাজি কাচি আজি একদম চিম্পুল মদত এইফালে দাদা মই বাই খুৰী সকলোৱে ওলালোঁ আৰু ইয়াত বহুত ভিডিঅ' কৰা বহুত ৰিক্সৰ কথা আপোনালোকৰ পিছত দেখাই আছোঁ যদি ভিডিঅ' কৰিব পাৰোঁ লুকাই এইখিনি সৰু এটা ক্লিপ ল'লোঁ থানগড়ৰ ভিতৰৰ কাম শেষ হোৱাৰ পাছত শেষত এয়া সকলো ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে হাতে ধৰাধৰি কৰি হৰি সবাই কৰে তাৰপাছত ওলাই যায়
গধূলি হওঁ হওঁ অৱস্থা হৈ আহিছে, সেইবাবে এতিয়া বিহু মাৰিবলৈ ওলাই যাওঁ। মানে বিহু ডাবেবা বিচু ডাবেবা বুলি কয় এইখিনি। এতিয়া পূজাৰীবিলাকৰ ঘৰত বিহু মাৰি মাৰি যাব লাগে আৰু সেই ক'ৰবাত পথাৰত বিহু পেলোৱা হয়। মানে তাত আগতে আপোনালোকক এটা দেখাইছিলোঁ চাগে, তাত এনেকুৱা ভলীবল টাইপৰ খেলা হয়, মানে কেটছ ধৰিব লাগে আন্ধাৰত। একদম আন্ধাৰ হৈ গ'ল। এফালে শেষৰজন ডাঙৰ পূজাৰীৰ ঘৰত বহুত দেৰিলৈকে বিহু মাৰা হয়। তাৰপিছতে বুঢ়াসকল আহি পিনে কিছু নিয়ম কৰা হয়। তাৰপিছত আমি বিহু পেলাবলৈ ওলাই যাওঁ। ইয়াত এটা বহুত ফানি কণ্ডিশ্যন হৈ গৈছিলে, মানে যেতিয়া বাল্বটো অন কৰে তেতিয়া কোনো ছোৱালীয়ে নানাচে, আৰু যেতিয়া অফ কৰে সকলোৱে নাচে। চ' সেইকাৰণে বাল্ব অফ কৰি কিনে নাচিব দিয়া হৈছিলে। চ' ফ্ৰেণ্ডছ, এয়াই আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে আমাৰ দেউৰী সমাজৰ বিহু চাই নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু লগ পাম অন্য ভিডিঅ'ত। বাই বাই।